হাই ভিউৱাৰ্ছ, মই কৃষ্ণা। আপোনালোকে চাই আছে ইউটিউব চেনেল ৰং এই জীৱনৰ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। শুকান বতৰত ছালৰ বিভিন্ন সমস্যাই দেখা দিয়ে। ফাগুন চ'ত মাহত শীতৰ জঠৰতা ভাঙি প্ৰকৃতি সজীৱ হৈ উঠে। এই সময়ছোৱাত শুকান বতাহ বলে বাবে নানান ধৰণৰ ৰোগৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে। গতিকে এই সময়ছোৱাত ঘৰতে পোৱা সহজলভ্য বস্তুৰ দ্বাৰা কিদৰে আমাৰ ছালখন ভালে ৰাখিব পাৰি তাৰে এটি চমু আলোচনা কৰোঁ আহকচোন। আমাৰ ছালখন পৰিষ্কাৰ কৰি ৰাখিবলৈ নিতৌ পৰিষ্কাৰ পানীৰে গা ধুব লাগে। পাৰিলে নেমু টেঙাৰ ৰস কেইফুটমান গা ধোৱা পানীত মিহলাই ল'ব পাৰিলে সুফল পাব পাৰি। নিতৌ 10ৰ পৰা 12 গিলাচ পানী খোৱা উচিত। এচৰীয়া পানীত এমুঠি মহানিমৰ পাত সিজাই সেই পানীৰে গা ধুলেও ছালৰ ৰোগৰ পৰা হাত সাৰিব পাৰি। এই সময়ছোৱাত ছালৰ ওপৰত সৰু সৰু গুটি হৈ কেতিয়াবা খজুৱতি হোৱা দেখা যায়। এনেধৰণৰ হ'লে কেঁচা হালধি থেতেলি তাৰ ৰস ছালত সানিব লাগে। তাৰ কিছু সময়ৰ পিছত নহৰু এফুটা থেতেলি তাৰ পৰা ওলোৱা ৰস লগাই 10 মিনিটমান সময় ৰাখি পৰিষ্কাৰ পানীৰে ধুব লাগে। এনে কৰিলে ছালখন নিমজ হোৱাৰ লগতে সৰু সৰু ফহা আৰু খজুৱতি নাইকিয়া হয়। এইখিনি সময়ত গাৰ ছালবোৰ ফাটে বাবে কমলা টেঙাৰ বাকলি ৰ'দত শুকুৱাই গুড়ি কৰি মৌৰ সৈতে মিহলাই কিছু সময়ৰ বাবে গাত সানি থ'ব লাগে। অলপ অলপ শুকোৱাৰ আৰম্ভ কৰিলে চেঁচা পানীৰে ধুই শুকান টাৱেল এখনেৰে মুচিব। এনে কৰিলে ছালখন ফটাৰ পৰা উপশম পাব আৰু লগতে মসৃণ হ'ব। বিশেষকৈ গাৰ ছাল নাফাটিবৰ বাবে ভিটামিন বিযুক্ত ফল-মূল আৰু শাক-পাচলি যথেষ্ট পৰিমাণে খোৱা উচিত। কাজি নেমু, ৰবাব টেঙা, কমলা টেঙা, মৌচুমী, মধুৰিআম, আমলখি, শিলিখা, পালেং শাক, চুকা শাক, ছজিনাৰ পাত, বগৰী টেঙা, বিলাহী, ঔটেঙা আৰু বন্ধাকবি আদি নিয়মীয়াকৈ খাব পাৰিলে ভাল।